हेलो गाइस আজি আমি গৈ আছো আজি আমি মানে কি সাইকেলৰে ৰাইড কৰিম আমি আমাৰ লগত বহুত গিটা আছে আমি যাম দল গোবিন্দ হৈ এনেকে দিগেশ্বৰী মন্দিৰ যাম এতিয়া আমি আহিছো ৰাতি 3টা বাজিছে আমি এতিয়া 6 কিলোমিটাৰ মান আহিলো 50 কিলোমিটাৰৰ আমাৰ ৰাইড আছে মোৰ লগত চিনো ইয়াৰ এটা চেনেল আছে মই বাৰু তলত দি দিম মোৰ লিংকটো ইয়াৰ লিংকটো দি দিম একবাৰ এনে আমি ইয়াত ৰখিলো যেহেতু আমি ইমান দূৰ আহিলো চাওক এবাৰ কোন কোন আহিছো আমাৰ এটা তাৰপিছত এসব পানী পানী খাব ধৰিছে আৰু কিবা কিবি কৰিব ধৰিছে জিতুল সীমান্ত ঠিক আছে আমি বাৰু দেখাই যাম এতিয়া যেহেতু আন্ধাৰ হৈ আছে লাইটৰ পোৱাৰ কাৰণে আমি এইখিনিত ৰখিলো বাকীখিনি আমি আগত দেখাই যাম আপোনালোকক ঠিক আছে এবাৰ বোলে ইয়াৰ দেখিত দেখাব দিছে কিবা কবি নেকি কিবা কবি দেখিছা তাকো জয় অসম বন্দে মাতৰম জয় অসম জয় ভাৰত আমি এতিয়া 10 কিলোমিটাৰ আহিলো এতিয়া হালমাৰা পালো আমাৰ এয়া আমাৰ পিছে পিছে বাকি কিটা আহি আছে আমাৰ আমি এতিয়া 10 কিলোমিটাৰ কমসে কম বেছি হল 10 কিলোমিটাৰৰ 12-14 মান হ'ব আমি এইখিনি মান আহিলো এতিয়া আমি বেজেৰা পাৰ হলো বেজেৰা পাৰ হৈ আমি এতিয়া যাই আছো আমাৰ যেটো মন্দিৰ আছে তালৈকে যাই আছো আমি 15 কিলোমিটাৰ মান আহিলো এয়া সীমান্ত জিতুল আৰু পাছত এজন আহি আছে এজন আহি আছে এয়া চাওক আপোনালোকে আমি ৰাইড কৰি আছো নিপু কিবা কবি নেকি কিবা দি ক আও ই কিবা কম বুলি কয় আকৌ কেমেৰাটো ঘূৰাই দিলে নহয় লাজ কিয় কৰা হৈ দে আমি এতিয়া অলপ আগত ৰখিম তাত ৰৈ কিনে আমি আগত জিৰাই কিনে আকৌ যাম কমসে কম 16-17 কিলোমিটাৰ মান আহিলো এয়া আমি ইয়াত অলপ ৰৈছো কি হৈছে এয়া আমি অলপ ৰৈছো ৰেষ্ট লৈছো এয়া আমি সব গিটা আহিছো চাইলক না ইয়াত অলপ ৰৈ কিনে আমি আকৌ হাই গাইস হাই এসক দৌৰি আছে আমি আহি এয়া মান্দাকাটা পালো এয়া আমাৰ টিম গিয়ে আহি আছে চাহ বাগান কৰিছিলে এই গাইস মান্দাকাটা চাহ বাগান এয়া পাহাৰৰ মাছ পালো এয়া সব চাৰিওফালে নাজাৰা আপোনালোকক দেখাই আছো মই ফটো তুলিব ধৰিছে কিবা কৰি আছে আমি অলপ কিবা অলপ খাই লওঁ এতিয়া আমি আহি কিবা পালো বুট অলপ খাই লওঁ আমি বুট লৈ আহিছো বুট বিলাই আছে যোৰাবাটৰ নিচিনা টাৰ্ণিং শ্বিলঙৰ নিচিনা টাৰ্ণিং হৈছে আপোনালোকে চাওক চাওক না কি নজাৰা চাওক কি সুন্দৰ চিনাৰী এই দোস্ত চাওক না কি নজাৰা চাওক দেখা যাক না আপোনালোকে একদম লোকেল শ্বিলং আৰু একদম শ্বিলঙৰ নিচিনা ঠাই খাই লওক আপোনালোকে চাওক চিনাৰী চাওক না আপোনালোকে কি বস্তু চাহপাতে এয়া চাহপাত বাগান চাহপাত তুলবি নেকি কোনোবাই গুড মৰ্নিং জয় অসম কিবা কবি আৰু কথা কি যে বন্দে মাতৰম Gandar. Oh, okay.
এয়া চাওক না আপোনালোকে এয়া কি ধুনীয়া জেগা আপোনালোকে চাওক চলিকছা না ঠেলি আহিব লগা হৈছে চাইকেলখন এয়া ইমান দূৰ আহিব কমচে কম আমি এতিয়া 20 কিলোমিটাৰো বেছি আহি গ'লো কিমান হ'ল 30 বেছি হ'ল বেছি হ'ল 30 নহয় মোটামুটি 35 মানে হ'ল এতিয়া আমি ইয়াত এনেকৈ এতিয়া যাওঁ এতিয়া আমি আহি এয়া এছাম বেটেলিয়ন যিটো পুলিচৰ হেৰি আছে কামাণ্ডোৰ কেম্প আছে আমি সেই কেম্পটো এতিয়া পালোঁ কমচে কম আমি এতিয়া 40-50 মান কিলোমিটাৰ আহিলোঁ আপোনালোক কামাণ্ডোৰ হেৰিটো মই দেখাই আছোঁ চাই থাকক আপোনালোকে চাওক আপোনালোকে এইটো হৈছে এছাম বেটেলিয়ন এয়া ইমান ঠেলি লৈ যাব লগা হৈছে এয়া আছাম পুলিচ কামাণ্ডো বেটেলিয়নৰ এইটো কেম্প ইয়াত ইণ্টাৰভিউ দিলে হয় চাওক আমি আহি এতিয়া আমাৰ যি মন্দিৰ আছিল প্ৰথমটো এয়া দীঘেশ্বৰী মন্দিৰ আমি এতিয়া দীঘেশ্বৰী মন্দিৰ দৰ্শন কৰিম তাৰপিছত যাম আমি দৌলগোবিন্দ তাৰপিছত যাম এনেকৈ শৰাইঘাট ব্ৰিজ হৈ ঘৰলৈ আহিম এতিয়া আপোনালোকক দেখাই যাই আছোঁ দীঘেশ্বৰী মন্দিৰটো আপোনালোকে চাওক বাৰু এবাৰ আমি দীঘেশ্বৰী মন্দিৰটো আহি পালোঁ এয়া হৈছে আমাৰ দীঘেশ্বৰী মন্দিৰ আপোনালোকক দেখাই আছোঁ চাইকেল চলাই আহি কিনে তলৰ যি গুচি গৈছে মালিচ কৰি আছে এয়া যিটোলৈ কিবা কৰি আছে আমি এতিয়া ভিতৰৰ ফালে একবাৰ দেখাই দিওঁ যিহেতু ৰাতিপুৱা ষ্টেচনো নাই আমি একবাৰ ভিতৰৰ ফালে দেখাই দিছোঁ ভিতৰৰ ফালে দেখাই আপোনালোকে দীঘেশ্বৰী মন্দিৰ কৃষ্ণ সেয়া আমি এতিয়া পাহাৰ বগাই আছোঁ ন আমি মন্দিৰত আহি আছোঁ আমাৰ লগত পিছতো আহি আছে আগতো আহি আছে আপোনালোকে ভৰি বিষাই গৈছে ইমান দূৰ আহিলোঁ কমচে কম 70 কিলোমিটাৰ মান এতিয়ালৈ আহিলোঁ 70 মান হ'ব নেকি গণেশ মন্দিৰ হয় এইটো গণেশ চাগে ও মাই গড কৃষ্ণ শ্ৰীৰাম আমি মেইন মন্দিৰ গেটটো পাই গ'লোঁ চাওক না জেগাখিনি চাওক আপোনালোকে কি ধুনীয়া জেগা চাওক কি ধুনীয়া জেগা আমি ৰাতিপুৱা 6টা বাজিছে এতিয়া 6টা বজাত এইখিনি পালোঁ এই 8টা বজাৰ পৰা এতিয়ালৈ আমি এইখিনি পালোঁ আহি আপোনালোক মই মন্দিৰটো দেখাই দিছোঁ এবাৰ চাওক আপোনালোকে চাওক এবাৰ মন্দিৰটো দেখাই দিছোঁ মই ভিতৰৰ পৰা দীঘেশ্বৰী মন্দিৰ এইটো চাওক আপোনালোকে এইটো গৌহাটী পাম ইয়াত আমি অলপ খাই লওঁ অলপ দেখুৱাও মোক চাহ তাহ কিবা এটা খাই লওঁ আমি মিঠা চিংৰা লৈছোঁ আৰু ইয়াতোতো তাৰপিছত আৰু বাকী যিটো লতে কিবা খাই আছে আমি এতিয়া খাই কিনে ওলাম আৰু ইয়াৰ পৰা উত্তৰ গুৱাহাটী পালোঁ ৰাইড কৰি আছে হাৰ মানা নাই এতিয়ালৈ আমাৰ আগত যাই আছে এতিয়া আমি উত্তৰ গুৱাহাটী পালোঁ আহি ৰাজাদুৱাৰ বুলি কয় এইখিনি এতিয়া আমি আপোনালোকক দেখাই আছোঁ দৌলগোবিন্দ মন্দিৰ এই মন্দিৰটো এতিয়া মানে কি ৰাতিপুৱা হৈ আছে যিহেতু সেইকাৰণে মানে বন্ধ হৈ আছে আমি ভিতৰত সোমাব নোৱাৰিম বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ চাওক এইটো হৈছে দৌলগোবিন্দ মন্দিৰ
আমি আহি ৰূপৱেৰ মেইন ৰাস্তাটো পাইছোঁ ৰূপৱেটো চাম এতিয়া আমি আপোনালোকক দেখাম চাওক এইখন আমি কিবা এখন কি পালোঁ এইখন হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় এইখন হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় উত্তৰ গুৱাহাটীত আছে আপোনালোকে আহিলে চাব পাৰিব এয়া চাওক আমাৰ অৱস্থা একদম কাঢ়ি লৈ গৈছে ইয়াৰ কিবা বেগৰ হেৰি ছিঙি গৈছে তাৰপিছত আৰু লগৰ চলি এটা পইচা এটাও হেৰাল তাৰপিছত এনেকৈ আহি আছোঁ চাইকেল লৈ ইমান দূৰ চাওক ন আপোনালোকে ভিডিঅ'টো এয়া আপোনাক লাষ্ট আমি ৰূপৱেটো দেখাম তাৰপৰা আৰু আপোনালোকক ভিডিঅ'টো ইয়াতে সামৰিম এয়া ৰূপৱেটো দেখাই কিনে চাই লওক আপোনালোকে क्या है क्यों मैं हो गया हूँ ऐसा ना अपना लोगे আমি এতিয়া ৰূপৱে পাম ৰূপৱে চাই থাকক পালোৱে আৰু বেছি নাই এয়া ব্ৰহ্মপুত্ৰ চাওক না নাজাৰা নাৰেনে বলিয়া কানায়ো কাষে চপাই দিয়া নাও কি জোৰ লাগছে দে ফাইনেলি এয়া ৰূপৱে আহি পালোঁ এয়া চাওক আপোনালোকে ৰূপৱে টাৰ্মিনেল দেখা পাইছোঁ কিবাকে বহু কষ্টৰ মূৰত ইয়াত চাইকেলগিলা ৰাখি লৈছে মই ৰাখি থৈ লওঁ চাইকেলখন ইয়াত ৰখাই লওঁ ইয়াত চাওক এয়া ব্ৰহ্মপুত্ৰ চাওক নাই আমি কিমান ওপৰত আছোঁ ইয়াত কিমান তলত আছে এয়া চাওক না আমাৰ এতিয়া ডেন্স চলি আছে ফাইনেলি আমি চাওক না আপোনালোকে আমাৰ ডেন্স চলি আছে চাওক এয়া ব্ৰহ্মপুত্ৰৰ পাৰত আমি ডেন্স কৰি আছো কি মজা চাওক না কি মজা এয়া আমাৰ সুনুই বুট মিক্সাৰ কৰি আছে আমি এতিয়া বুট খাম যিহেতু বহুত ভাগৰ লাগিছে ইমান দূৰৰ পৰা আহিলোঁ এয়া চাওক আপোনালোকে এও ভিডিঅ' কৰাত ব্যস্ত হৈ আছে ইয়াৰ কিবা এটা চেনেল আছে ফাইনেলি আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ গুৱাহাটীৰ পৰা জালুকবাৰীলৈ গৈছিলোঁ আমি এতিয়া তাৰ পৰা আমি ৰিটাৰ্ণ হৈ আছোঁ এতিয়া আহি চাংচাৰি পাম চাংচাৰি পাইছোঁৱেই আৰু আপোনালোকক দেখাই আছোঁ চাংচাৰি চাৰিওফালে এবাৰ চাওক ৰেল যাই আছে চাওক আপোনালোকে চাংচাৰিৰ চাৰিওফালে ৰাস্তাটো এবাৰ চাই লওক এয়া আমাৰ বাকী কেইজন পিছত আহি আছে চাওক আপোনালোকে এতিয়া আমি আহি লগ এজনৰ ঘৰত সোমালোঁ ইয়াত আমাক চাহ খাব দিছে এয়া চাওক যিটোলৈ সোৱাদ দিছে এতিয়া আমি আহি পাবৰে হ'ল এয়া আমি চবকেইটা আহি আছোঁ চাওক আপোনালোকে ভালে কুশলে আমি আহি পালোঁ কিবাকে আৰু আজি আমি টোটেল ৰানিং কৰিলোঁ চাই 150 কিলোমিটাৰমান হ'ব আমি ইমানমান কিলোমিটাৰ অহা যোৱা মিলি ৰানিং কৰিলোঁ ফাইনেলি আমি এতিয়া আহি পালোঁ এয়া আমাৰ চক পাইছোঁ এতিয়া 2টামান বাজিল চাগে আমাৰ চবকেইটা আগত যাই আছে পুৰা ভাগৰ লাগিছে ঠিক আছিল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ জয় আই অসম